হাই গাইজ গুড ইভিনিং আৰু ফ্ৰেছ হৈ আহি সেই ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। বেটি মাইনা মই তিনিওজনীয়ে ইভিনিং টাইমৰ পৰা মাছ ফ্ৰাই চিকেন ফ্ৰাই আৰু লগতে কুকা কুৰমা সকলোবোৰ ৰান্ধি ল'লোঁ আৰু লগতে পোলাও ৰান্ধিলোঁ। আজি ডিনাৰত ইনভাইট কৰিছোঁ 9 কইনা 9 দৰা আৰু এয়া আহি পালেহি মোৰ জা আৰু দেৰ দাদা শহুৰৰ ল'ৰা আৰু বোৱাৰী। গতিকে ডাইনিঙৰ ৰেডি কৰি দিলোঁ ডিনাৰৰ কাৰণে। সালাড আছে লগতে পাপৰ ডিম ফ্ৰাই সকলোখিনি ৰেডি কৰি দিলোঁ। ঘৰৰ সকলোৱে লাগি মিষ্টাৰ আৰু মই লগতে আজমি ভণ্টিৰ বিয়া অলৰেডি হৈ গ'ল, তেখেতৰ হাজবেণ্ড আৰু তেখেতকো ইনভাইট কৰি আছোঁ ডিনাৰৰ কাৰণে। গতিকে এয়া সকলোৱে মিলি আজি ডিনাৰ কৰিলোঁ। সকলোৰে লগত ভাল লাগিল আৰু বহুত কথা বহুত হাঁহি ফূৰ্তিৰে আজি ডিনাৰ কৰিলোঁ। গতিকে নেক্সট ডেও ইনভাইট কৰি আছোঁ। আহি আছে বিয়া মোৰ ননদৰ। গতিকে এয়া চাহ দিলোঁ, তাৰপিছতে মোৰ লগতে শাহুৰ শহুৰ আৰু সকলোৱে মিলি ডিনাৰ কৰিলোঁ। আজি ডিনাৰটো ভাল লাগিল। গতিকে আজিলৈ আহোঁ, বাই।